আমি এতিয়া যাম মিটিঙত দম ডাকাই মিটিঙৰ ৰিমেট আছে নাম ভাল কৰা দে ভাল কৰা শ্ৰীৰাসং সো ওয়েলকাম বেক টু মাই চেনেল সো আমি যাবলৈ ওলাইছোঁ সন্মিলনত এয়া মা পুৰা সাজি কাচি ৰেডি আৰু এয়া মই ফুল লুকটো আপোনালোকক দেখুৱাই আছোঁ সো মা কেনেকুৱা লাগছে ভালে হৈছে আমাৰ ৰাভাগিলাৰ অনুষ্ঠানত যাব লাগে না ক'ত হ'ব মা সন্মিলনখন ক'ত হ'ব আমগুৰি চৰকপাৰা আমগুৰিত আমগুৰিত সো আমি যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লগে লগে নতুন যদি কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব সো এয়াই সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো আজিৰ ফুল লুকটো হ'ল এয়া সো মই আপোনালোকক এটা এটাকৈ জনাই আছোঁ ইয়াৰে কোনটো কি বুলি কয় এইটা রিফান কই নাব রুফান এইটা পাজার এয়া হল রুবাক বউ পুরা একদম একেবারে সাজি কাচি চানা একদম ছোৱালীৰ নিচিনা লাগছে কি ধুনীয়াকৈ সাজিছে বঢ়িয়া হৈছে বঢ়িয়া এয়া আকৌ অকণমান বৌক উঠাব দিলোঁ চ' মোক কিন্তু মানে পাতানি পিন্ধি খুবেই ভাল লাগে চ' আপোনালোকে জনাব কেনেকুৱা লাগিছে মোৰ লুকটো পিন্ধোতে সহজ আৰু একদম আৰামদায়ক দেউতা ঐতা ক'ত শ্ৰীৰাসং নমস্কাৰ দে নমস্কাৰ শ্ৰীৰাসং মানে নমস্কাৰ নমস্কাৰ দে নমস্কাৰ দে 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 ক আজি কিন্তু দেউতাক পুৰা একদম নেতা লাগিছে চ' এয়া আমি ৰেডি চ' আমি এতিয়া যাম মিটিঙত দম ডাকাই মিটিঙৰ ৰিমেট আছে নাম দম ডাকাই মিটিঙৰ ৰিমেট আছে তাৰমানে আমি মিটিঙলৈ গৈ আছোঁ অঁ এইফালে মা আৰু দেউতা ফটো উঠি আছে বা পুৰা একদম শ্ৰীৰাসং কমা শ্ৰীৰাসং ক নমস্কাৰ শ্ৰীৰাসং ক দে শ্ৰীৰাসং দেউতা মা পুৰা একদম উঠি আছে হৈছে চ' আমি যাম ভাল হৈছে দে ভাল হৈছে উঠ সোনকালে উঠ Kafaineri bazai ang nangisari nasira kapaki. Apa ini? Ore mai. Kita ko doktor ko. Na ita phone na kaje. মোৰ মোবাইলটা কমত থৈ আহিলো মায়ে ন মোবাইল হ'ব দে তোৰ মোবাইলটা নহ'লে হ'ব আউৰিয়ে থৈ আহিলে মোবাইল নাই বহুত ভাল আমি সব রকম কোরাস গাইছে ওহো সোনা মতম চাউলে না আর এটা ট্রেডিশনাল ড্রেস হলে ভালো আর চলো ই আর ওলাব না আমি আহি পালো এই মিটিং আছে আমি আহি পালোঁ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ 59তম বাৰ্ষিক অধিৱেশনলৈ মোৰ লগতে আপোনালোকক সকলোকে স্বাগতম নাচি দিবা সেইপিনে হৈছে প্ৰদৰ্শনী চ' মিটিং যিহেতু ষ্টাৰ্ট হোৱা নাই চ' আমি প্ৰথমতে প্ৰদৰ্শনীলৈ আহিলোঁ চ' অকণমান প্ৰদৰ্শনী চাই লওঁ চ' আপোনালোককো দেখুৱাওঁ নাই
ডিরেক্ট এটা জানা চাইতে অঁ এয়া লেখা আছে উপেন্দ্ৰ ব্লেক ৰাইচ এটা মণিপুৰী ব্লেক ৰাইচ আৰু এয়া কলাবতী ব্লেক ৰাইচৰ বহুত ভেৰাইটি আছে কলাবতী এটা হয় অঁ বস্তু এটা হয় এতিয়া এইখন মিটিং চলি আছে আমগুৰিত চ' আমগুৰিত বিশিষ্ট ব্যক্তি এগৰাকী আছে সেয়া হ'ল উপেন ৰাভা চ' উপেন ৰাভাৰ বৰা পূৰা বিশ্বখ্যাত চ' আপোনালোকে নেটত চাৰ্চ কৰিলে পাই যাব চ' এয়া তাৰে অলপমান থুলমূল চেম্পল ইয়াতে দেখুওৱা হৈছে চ' আপোনালোককো দেখুৱালোঁ এয়া মাহী পুৰা একদম মেখেলা চিনি পোৱা নাই এইটা এটা কিমানকে বলে 350 বা ইমান মৰম লগা সৰু এই খালৈবিলাক কিমানকে 120 ইয়াতে যিমান প্ৰদৰ্শনী দেখুওৱা হৈছে সেইবিলাক সকলো মানে বিভিন্ন জামাতৰ পৰা অহা চ' তাৰমানে কেইখনমান কামচিনা মিলি জামাত গঠিত হয় আৰু কেইখনমান জামাত মিলি মানে সন্মিলন গঠিত হয় চ' এই সন্মিলনখন হ'ল দুধনৈ পশ্চিমাঞ্চলৰ অন্তৰ্গত যিখিনি পৰিছে সেইখিনি ইয়াতে আহিছে ইয়াতে ৰাভা পোচাক আ অলংকাৰ আদিকে কৰি খোৱা খাদ্য আদি দেখুওৱা হৈছে তেতেলী আছে অঁ মিক্স মানে আৰু এইবিলাক এটা কিবা ঔটেঙাৰ আছে জালা জলফাইৰ আছে এইটো বিটলা বাহৰ অঁ সৰু সৰুকৈ কাটি লৈছে মানে এইটা চেম ঔটেঙাৰ ঔটেঙা আছে জলফাই আছে অঁ মিক্স বা ধুনীয়াকৈ সাজিছে কাপ প্লেট আপোনালোকে বনাইছে কি গলাত পিন্ধে না গলত পিন্ধে না অঁ কি বুলি কয় অসমীয়াত কি কয় ৰাভাত চিটিমালা আৰু এইটা এইটা ক'ত পিন্ধে অঁ এতিয়া বলাল ইয়াৰ নাম কি অঁ হানচা বহুত দাম বহুত দাম হ'ব ইমানটো ভাৰী নহয় দাম এনে মানে চেম্পলবিলাক দেখাবৰ কাৰণে আনিছে চমাই পালে একদিনতে একটা পায় আরে ইনকা তো লুনি কি দাদা এটা কিহৰ কাৰণে ইউজ কৰে এটা কিহৰ ব্যৱহাৰ কৰে বাজাৰ কিবা কৰে এটা কিহৰ পৰা থাপাৰ পৰা থাপা কিন্তু আমাৰ এতিয়া পৰে না সেই থাপা জুহেৰা
তেওঁলোকক আদৰাৰ কাৰণে আমি যোগদান কৰিছোঁ। আমাৰ সমূহ কৰ্মকৰ্তাৰ লগতে আনি থোৱা হৈছে, তাত আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া আমাৰ অতিথিসকলক আদৰাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈছে আৰু প্ৰত্যেক পিছতেই আমি আমাৰ আজি মুকলি সভাখন আৰম্ভ কৰিম। তথা কৰ্মকৰ্তা আৰু কলৰ কিবা আমি সমূহ ৰাইজক আমাৰ এই আৰু এইফালে ৰাভা জনগোষ্ঠীৰ বিভিন্ন সা সঁজুলি ইয়াতে দেখুওৱা হৈছে। চ' মই এটা এটাকৈ নাম ক'ব নোৱাৰিম। ইয়াতে বিভিন্ন বাদ্যযন্ত্ৰ, দৈনন্দিন ব্যৱহাৰ কৰা সা সঁজুলি, চিকাৰ কৰাৰ সঁজুলি, কিহেৰে চিকাৰ কৰিছিল, বিভিন্ন ধৰণৰ সা সঁজুলি ইয়াতে দেখুওৱা হৈছে। এয়া মূৰ্তি আকাৰে কাঠেৰে বনোৱা হৈছে, কি ধুনীয়াকৈ। আপোনালোকে পলম নকৰি আজি আমাৰ এই অনুষ্ঠানত আহি অংশ ল'বৰ কাৰণে আহ্বান কৰিলোঁ। এতিয়া সন্মিলনত আমন্ত্ৰিত ব্যক্তিকেইগৰাকী আহি পাইছে। চ' আমি তাৰ কাৰণে ৰেডি হৈ আছোঁ। আমাৰ গীত মাতেৰে পৰিপূৰ্ণ সজ্জিত হৈ থকা শিল্পী তথা ৰাইজ, তেওঁলোকক অস্ম আদৰেৰে সন্মান জনাই আগুৱাই লৈ আহিব। আমাৰ এয়া অতিথিসকল সন্মিলন জিন্দাবাদ, 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 সন্মিলন জিন্দাবাদ, 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 এয়া আমাৰ ৰাইজ জিন্দাবাদ, আমাৰ জিন্দাবাদ, 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 ৰাভা জিন্দাবাদ, 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 লংকেশ্বৰ ৰাভা জিন্দাবাদ, 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 ৰাজকুমাৰ ৰাভা জিন্দাবাদ, 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 ভদ্ৰ ৰাভা জিন্দাবাদ, 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 বিকাশ ৰাভা জিন্দাবাদ, জিন্দাবাদ, মাননীয় প্ৰতিনিধিবৰ্গ, সীতাৰাম ৰাভা জিন্দাবাদ, নৰেশ্বৰ ৰাভা জিন্দাবাদ, 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 উত্তৰ পশ্চিমাঞ্চল ৰাভা সন্মিলন জিন্দাবাদ, 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 পশ্চিমাঞ্চল ৰাভা সন্মিলন জিন্দাবাদ, 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 ৰাভা জাতি জিন্দাবাদ, 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 ৰাভা জাতি জিন্দাবাদ, 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 উত্তৰ পশ্চিমাঞ্চল ৰাভা সন্মিলন খেঙে টংখান, খেঙে টংখান, খেঙে টংখান, উত্তৰ পশ্চিমাঞ্চল ৰাভা সন্মিলন খেঙে টংখান, খেঙে টংখান, খেঙে টংখান, উত্তৰ সন্মিলন ৰাভা সন্মিলন খেঙে টংখান, খেঙে টংখান, খেঙে টংখান, সঞ্জয় ৰাভা জিন্দাবাদ, 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 ৰাজকুমাৰ ৰাভা জিন্দাবাদ, 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 পৃথ্বীৰাজ ৰাভা জিন্দাবাদ, 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 শব্দ ৰাভা জিন্দাবাদ, 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 পশ্চিমাঞ্চল ৰাভা সন্মিলন জিন্দাবাদ, জিন্দাবাদ, উত্তৰ পশ্চিমাঞ্চল ৰাভা সন্মিলন জিন্দাবাদ। জয়ন্তী খাবা নাই। অতিথিবৰ্গ আহি মঞ্চত এতিয়া হ'বলৈ গৈ আছে সমবেত সংগীত। চ' আপোনালোকে উপভোগ কৰক। আমাৰ 59তম বাৰ্ষিক অধিৱেশন অনুসৰি ইয়াতে 59গৰাকী মহিলা অন্তৰ্ভুক্ত কৰা হৈছে। চ' এয়া তেওঁলোকৰ ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে, ভাল লাগিলে। এয়া এইফালে মিটিং ষ্টাৰ্ট হৈ গ'ল। প্ৰথমতে হ'ব চিনাকি পৰ্ব। ইয়াৰ পিছতে চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক সন্মানীয় শ্ৰীযুত ৰাজকুমাৰ ৰাভা, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে চিনাকি দিবলৈ ওলাইছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মাননীয় শব্দ ৰাভা ডাঙৰীয়া, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ নিখিল ৰাভা জাতীয় পৰিষদ গোৱালপাৰা জিলা সমিতিৰ মাননীয় সভাপতি নৰেন আকাশাম ৰাভা ডাঙৰীয়া, চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাভা জাতীয় আদৰেৰে সন্মান যাচিছোঁ।
আমাৰ মাজত এইমাত্ৰ আহি পোৱা আজিৰ মুকলি সভাৰ মুখ্য অতিথি মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া, ৰাভা আসাম সাহিত্য সংগীত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য, তেখেতক আহি পোৱাৰ লগে লগে চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাজ্যত জোৰদাৰ হাত ধৰি দে আৰু এইপিনে বজাৰ পাতিছে। আমাৰ মিটিং চাহ হ'ল, এতিয়া ঘৰত যাম আৰু। আমি অকণমান ভাষণ শুনি আহিলোঁ। দুপৰীয়াই যোৱা অলপমান ডান্স দেখুৱাব খুজিছিলোঁ, কিন্তু শুনিলোঁ সন্ধিয়াই হ'ব, চ' সন্ধিয়ালৈকেতো থকা নহ'ব, চ' আমি আহি গ'লোঁ। আমি ঘৰত আহি পাই গ'লোঁ। চ' ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব দেই। চ' আজিলৈ এইখিনি, বাই বাই। এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই মটিভ আছিল, যাতে মোৰ লগতে আপোনালোকেও ৰাভা সংস্কৃতিৰ কিছু আভাস পায়। আৰু ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। নেমৰাচং।